Assam Pradesh Congress Committee atum pini Diphu Club along mass joining program padupot. Pini phai kone chiklo ni phai krisur cap arni por phai kris simalong pen Diphu atte rang mate Diphu Club along Assam Pradesh Congress Committee atum patil piponsi Congress along mass joining program padupon lo. Labang so mei long nang kachitong don APCC mei phu Bhupen Bora Joyraming Leng ex-CEM Biren Singh ex-MP Apurba Kumar Bhattacharya Sumronghang ex-minister Lapen Pinang an Congress along Cherabdun atum tami nang chitong dun si pinimay padupon lo. Pinang an kaprek political party pen tami pini labang so mass joining program along tami chipa ogdun. Jogot Singh T ex-EM Prodip Difusa Karisma rong pipi Lumbajong constituency BJP minister Lapen Lakaduk kawe bang Parut Chokra bang Sirkep Raketom atum ta pini Assam Pradesh Congress Committee along chepaong dunlo je kiyo jikaise karon lai je buji paise je Hindu Musalman jonojati o jonojati korile amar nibenwa সমস্যা সমাধান নহয় amar মূল্য বৃদ্ধি নিয়ন্ত্রণ নহয় amar jibilak মৌলিক সমস্যা আছে শিক্ষাৰ সমস্যা আছে কালি কাৰ্বি আংলঙৰ ছাত্ৰ সন্থাক লগ পাইছিলো নটা বিভিন্ন জাতীয় সংগঠনক কালি মই লগ পাইছো কালি তেওঁলোকে দুখ প্ৰকাশ কৰিছে তেওঁলোকে কি কৈছে যে আমাৰ কাৰ্বি আংলঙৰ মেঘা ক্রিকেট ওয়ার্ল্ড কাপত আমার ভারত ইন্ডিয়া ক্রিকেট টিমে ফাইনেলত অংশগ্রহণ করব আর সেই দিনটোতেই দুর্নীতির ভূস্বর্গ হওয়া কার্বি পাহাড়ত এক নতুন বঁটা বলিবলৈ আৰম্ভ কৰিছে য'ত হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ যিটো এটিএমলৈ পৰিণত হৈছে সেইটো বন্ধ হোৱাৰ পথত কংগ্ৰেছৰ সপক্ষে মানুহ ওলাই আছে এতিয়া আজিৰ দিনটোতো এটা টেইলাৰ বুলিয়ে ক'লো অপেক্ষা কৰক মই অহাকাইলৈ পুনৰ ডিমা হাছাওলৈ গৈ আছো তাৰপিছত আকৌ আহিম আৰু 10 দিনৰ মূৰে মূৰে এনেকুৱা বৃহৎ সংখ্যক যোগদান হৈ থাকিব আমি কাৰ্বি পাহাৰক আমি ডিমাছাক পাহাৰখনক আমি প্ৰকৃতিৰ যিটো অনুপম সৃষ্টিলৈ পৰিণত কৰিম আৰু ইয়াত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ যিটো ৰাজনৈতিক অধিকাৰ অধিক ক্ষমতাৰ প্ৰশ্ন আছে সেই বিষয়টো কংগ্ৰেছ দল অধিক স্পষ্ট আৰু আহি থকা সময়ত কংগ্ৰেছ দলক আৰু অধিক মানুহে যোগদান কৰিব কমেণ্ট দিব নোৱাৰিম কিন্তু মই কিয় জইন কৰিছোঁ এইটো মই আজি যদি কংগ্ৰেছত যদি জড়িত হৈছোঁ এজ এ কনচাৰ্ণ চিটিজেন মই কেতিয়াও কোনো পাৰ্টিৰ লগত জড়িত নাছিলোঁ কেতিয়াও দিছ ইজ মাই ফাৰ্ষ্ট ষ্টেপ ইন টু পলিটিক্স এণ্ড আই এম প্ৰিভিলেজ টু জইন পলিটিক্স with Congress because মই ইমান দিনে মই যিমান পলিটিক্স ফ'ল' কৰিছোঁ অবভিয়াছলি মই পলিটিকেল ফেমিলিৰ পৰা বিলং কৰোঁ যেতিয়া মই ফ'ল' কৰিছোঁ পলিটিক্সটো আৰু মই কংগ্ৰেছৰ দিনত যোনটো দেখিছিলোঁ আৰু এতিয়া যোনটো দেখিছোঁ সেইটোৰ ডিফাৰেঞ্চ বহুত আছে চ' সেইটো কাৰণে মই ভাবোঁ যে কংগ্ৰেছ ইজ দ্য বেষ্ট অপশ্যন আমাৰ কাৰণে কংগ্ৰেছে যদি ইয়াত আমি যদি চেঞ্জ বিচাৰোঁ ভাল বিচাৰোঁ বা আমি ভাবোঁ যে ডেভেলপমেণ্ট ইন দ্য ৰাইট মিনছ যদি হ'ব লাগে তো কংগ্ৰেছ ইজ দ্য অনলি অপশ্যন উই হেভ আৰু ৰাহুল গান্ধীয়ে যি কৰি আছে এতিয়া গোটেই দেশখনত যি ধৰণে তেখেতে ইমান কষ্ট কৰি যোনটো তেখেতে মানে কংগ্ৰেছৰ মেছেজটো চবৰ আগত লৈ গৈ আছে মই ভাবোঁ যে এজ এ ইউথ এজ এন এণ্টাৰপ্ৰেনাৰ এজ এ কনচাৰ্ণ চিটিজেন মই সেইটো ষ্ট্ৰেংথেন কৰিবলৈ মই ট্ৰাই কৰিম ত' বেচিকলি এইটো মোৰ ফাৰ্ষ্ট ষ্টেপ হয় মই নাজানো মই কিমান আগবাঢ়িব পাৰিম বা কিমান কৰিব পাৰিম কিন্তু আই উইল গিভ মাই 100% এণ্ড আই উইল ট্ৰাই মাই বেষ্ট টু ষ্ট্ৰেংথেন দ্য কংগ্ৰেছ পাৰ্টি ইন মাই অ'ন মিনছ